ভাবিছিলোঁ আপডেট আৰু ৰিভিউ মৰা কণ্টেণ্টটো এৰি দিওঁ, নাই নহ'ব, এৰি দিলে নহ'ব। গতিকে এই কণ্টেণ্টটো ধৰি ৰাখিব লাগিব। নতুন এটা চেনেল খোলোঁ, শইকীয়া ক্ৰিয়েশ্যন বুলি। আগৰ চেনেলটো মই বেলেগ এটা কণ্টেণ্টলৈ ৰূপান্তৰিত কৰিলোঁ। গতিকে তেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে, গতিকে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত থাকিব, সেই ভিডিঅ'সমূহ চাব পাৰিব। সকলোকে পুনৰ নতুন আপডেটলৈ স্বাগতম জনাইছোঁ আৰু মই ধৈৰ্য আৰু আপোনালোকে চাই আছে নতুন এটাৰ আপডেট ভিডিঅ'। আৰু আজি যিটো এইকেইদিন অসমীয়া গান ইমান ওলোৱা নাই, সেইকাৰণে ভাবিলোঁ মিচিং গীত এটাৰ আপডেট লৈ আহোঁ আপোনালোকৰ ওচৰলৈ। আৰু মিচিং গীতসমূহ আপডেট মাৰিছিলোঁ আগতে, খুব ভাল ৰেছপন্স পাওঁ তেওঁলোকৰ পৰা। সেইকাৰণে ভাবিলোঁ যে তেওঁলোকৰ গীত হওক, ফিল্ম হওক, আৰু এতিয়াৰ পৰা এই চেনেলটোত প্ৰত্যেক দিনে এটা এটা ভিডিঅ' পাব, আপডেট পাব। আৰু আমাৰ অসমৰ মানে মিচিং ইণ্ডাষ্ট্ৰীৰ আৰু আছামিছ ইণ্ডাষ্ট্ৰীৰ প্ৰত্যেকটো গীত আৰু মিউজিক ভিডিঅ' আৰু লগতে ফিল্ম হওক, যিকোনো ধৰণৰ আপডেট আপোনালোকৰ সন্মুখলৈ লৈ আহিম। মানে প্ৰত্যেক দিনে এটা নহয় এটা দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক নতুন নতুন আপডেটসমূহ পাই থাকিবৰ কাৰণে। ভাবিছিলোঁ আৰু ৰিভিউ আৰু আপডেট মৰা কণ্টেণ্টটো এৰি দিওঁ, নাই এৰি দিলে নহ'ব। আৰু খুব বেছি মৰম কৰে, খুব বেছি ভাল পায় মই আপডেট মাৰিলে। আৰু সেইকাৰণে মই ভাবিলোঁ যে নাই আকৌ আপডেট মাৰি দিওঁ। আৰু আজি আপোনালোকৰ বাবে খুব ধুনীয়া এটা মিচিং গীতৰ আপডেট লৈ গীতটি আপোনালোকে ৰিলছত দেখিছেই। Shillong Giyok ai pen seda kai du ban seda ngok kanta la men jod umador sada kada dik sada goi আৰু গীতটি অলৰেডি ৰিলছত আপলোড হৈ গৈছে। আপোনালোকে প্ৰম'টো সকলোৱে চাগে শুনিয়ে আছে, এইকেইদিন খুব জনপ্ৰিয় হৈ আছে, খুব ধুনীয়া এটা গীত। মই মানে মিচিং গীতবিলাক শুনি আজিকালি খুব বেছি ভাল পাওঁ, আৰু সেইকাৰণে মিচিং গীতসমূহ আহিলে মই খবৰ পাই থাকোঁ। আৰু খুব ধুনীয়া এটা গীত আহি আছে আপোনালোকৰ বাবে, খুব কম দিনৰ ভিতৰতে আহি আছে। এতিয়া গীতটি অলৰেডি ৰেডি হৈ আছে আৰু মিউজিক ভিডিঅ'ৰ কামো চলি আছে। গতিকে মিউজিক ভিডিঅ' আৰু গীতটিৰ লগতে আহিব জংকি আৰু প্ৰিতিৰাণী। আৰু খুব বেছি ভাল লাগিব গীতটি আপোনালোকে প্ৰম'টো শুনিলেই। আৰু লগতে যিহেতু মিউজিক ভিডিঅ'টো আহি আছে, মিউজিক ভিডিঅ'টো খুব সুন্দৰকৈ প্ৰস্তুত কৰা হৈছে। মিউজিক ভিডিঅ'টোত আপোনালোকে দেখিব পাব মানে মিচিং ইণ্ডাষ্ট্ৰীৰ খুব জনপ্ৰিয় অভিনেত্ৰী মেনম স্মৃতি আৰু লগতে আছে শেখৰ দলে, মিচিং ইণ্ডাষ্ট্ৰীৰ খুব জনপ্ৰিয় এক্টৰ বুলি ক'ব লাগিব। গীতটিৰ বাবে মই বহুতেই বেছি অপেক্ষা কৰি আছোঁ, আৰু আপোনালোকে সকলোৱে অহাৰ লগে লগে গীতটি চাবলৈ আৰু শুনিবলৈ নাপাহৰিব। খুব সুন্দৰকৈ গীতটিত মেনম স্মৃতি বাই কোৰিঅ'গ্ৰাফ কৰিছে আৰু এছিষ্টেণ্ট কৰিছে ৰুবুল গগৈয়ে, আৰু খুব বেছি ভাল লাগিব। গীতটিৰ বাবে খুব বেছি অপেক্ষা কৰি আছোঁ, আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব নতুন নতুন আপডেটসমূহ পাই থাকিবৰ বাবে। প্ৰত্যেক দিনে এটা এটা ভিডিঅ' দিম, আপোনালোকে চিন্তাই কৰিব নালাগে। আগতে বহুতে কয় যে ইমান দেৰিকৈ ভিডিঅ' দিওঁ, আৰু আগৰ চেনেলটোত মই বেলেগ এটা কণ্টেণ্ট দিম বুলি ভাবিলোঁ, আৰু দিয়ে আছোঁ বাৰু, কেইদিনমান হ'ল দিয়ে আছোঁ। গতিকে আপোনালোকে যিসকলে মোৰ আগৰ চেনেলটো চাব বিচাৰে, মোৰ তেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে, ডেছক্ৰিপশ্যনত থাকিব, চেক কৰি ল'ব প্ৰথমতে ভিডিঅ'বিলাক। তাৰ পৰা আপোনালোকে যদি চাওঁ বুলি ভাবে চাবগৈ, আৰু চাব নিবিচাৰে নাচাব। গতিকে সকলোৱে ছাবস্ক্ৰাইবটো কৰি থ'ব নতুন নতুন আপডেটসমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।